কোনজন আহোম ৰজাৰ শাসনকালত ইটাখুলিৰ যুদ্ধ সংঘটিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন চি চক্ৰধ্বজ সিংহ। নেক্সট কুৱেশ্যন, কোন জনজাতিৰ দ্বাৰা আহোম ৰাজ্য প্ৰতিষ্ঠিত হৈছিল? শুদ্ধ উত্তৰ অপশ্যন এ টাই আহোম। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ শাসনকালত শিৱসাগৰত বৰপুখুৰী খনন কৰা হৈছিল? শুদ্ধ উত্তৰ অপশ্যন ডি স্বৰ্গদেউ শিৱসিংহ। নেক্সট কুৱেশ্যন, ১৬৭২ চনত কলিয়াবৰ যুদ্ধত আহোমসকলে কোনখন ৰাজ্যক পৰাজিত কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি জয়ন্তীয়া ৰাজ্য। নেক্সট কুৱেশ্যন, প্ৰাচীন কামৰূপ ৰাজ্য কোন ধৰ্মৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ আছিল? শুদ্ধ উত্তৰ অপশ্যন চি হিন্দু ধৰ্ম। নেক্সট কুৱেশ্যন, ১৫৮৩ চনত সমতাৰাৰ যুদ্ধত আহোমসকলে কোনখন ৰাজ্যক পৰাজয় কৰিছিল? শুদ্ধ উত্তৰ অপশ্যন ডি মোগল সাম্ৰাজ্য। নেক্সট কুৱেশ্যন, প্ৰাচীন প্ৰাগজ্যোতিষ ৰাজ্য অসমৰ কোন অঞ্চলত অৱস্থিত আছিল? শুদ্ধ উত্তৰ অপশ্যন চি উজনি অসম। নেক্সট কুৱেশ্যন, প্ৰাচীন কামৰূপ ৰাজ্যখনত কোনে শাসন কৰিছিল?